যে সংবিধানত প্ৰয়াতাসকলৰ মূল ভক্তি পৰা শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি সাৰ্বভৌমত্ব ৰক্ষা কৰা কামত নিয়োজিত হৈ থকা জোৱানসকলৰ মই আজি সেই পবিত্ৰ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ দেশত ভাৰতবৰ্ষ 1947 চনৰ 15 আগষ্ট ব্ৰিটিছ পৰাধীনতা শিকলি ছিঙি এখন স্বাধীন দেশ হিচাপে আত্মপ্ৰকাশ কৰিছিল। 1949 চনত 26 নৱেম্বৰ সংবিধানৰ সভাপতিত্ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ সংবিধানৰ খচৰা স্বাক্ষৰ কৰে। 1950 চন 26 জানুৱাৰী ভাৰতীয় সংবিধানত গৃহীত হোৱাৰ পিছত ভাৰতবৰ্ষ এখন সাৰ্বভৌম গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ ৰূপে গণনা কৰা হয়। সংবিধানৰ প্ৰৱৰ্তন সেই দিনটো তাৎপৰ্যজনক সুকীয়া কৰি ৰাখিবলৈ আমাৰ দেশে প্ৰতি বছৰে 26 জানুৱাৰী দিনটো গণৰাজ্য দিৱস হিচাপে উদযাপন কৰি আহিছে। গণৰাজ্য দিৱস উদযাপনত ৭৫ বছৰত প্ৰৱেশ কৰা শুভক্ষণত আজি আমি ভাৰতৰ জাতীয় পতাকা তলত থিয় হৈ পুনৰ এবাৰ দেশক প্ৰতি থকা আমাৰ দায়িত্ব আৰু কৰ্তব্য প্ৰতি সংকল্প হ'ব লাগিব। লাচি পিন্ধি ভাৰত আলামা কিং ৰিয়েলো নিৰ্দাকাৰ জাপে নীলিকাৰ ব্যৱহাৰা তুমফান জাতুনি দিয়ে বাকিলা পইন যেহেতু বিৰথেমু গাছে থাংকুক নরেন্দ্র মোদী ভারত প্রাইম মিনিস্টার লগে ডক্টর হিমন্ত বিশ্ব শর্মা के हाय के जाप लासो जितो आ गवर्नमेंट लो ए तुम तबे आज इंक्लूडमेंट के सो ये भारत संविधान लो कितो आर्टिकल 244 हेम्पेक कमे तो आरटीसी के तो लॉन्गवेक की लगे हेम्पेक लॉन्गवेक कमे तो साने लगे हेम्पेक लॉन्गवेक के तो इंसाम जिन के सो जिंग बाय जिंग साइ ब्लॉक के तो आरटीसी के हेम्पेक का लॉन्गवेक की অটোনমাস এটা লগে কি বুঝিনা যে ভান ওয়াইটা ক্লাস 7 পাচিনি লো ধন্যবাদ তো নরেন্দ্র পাচিনি লো যে নরেন্দ্র মোদী কে যাব যে লাসো যে अनुतिम दमे कार्य लोगरा के दोआन कितो के लगा तुम अनुतिम दमे ये के जो लोग ले पे लासो का दोरे आवेदन नहीं पे ये रेशन कार्ड पे चलो ये कपड़े asal yang kami itu bahas si kecil ada dia bahas Osman Bharat kan pencelo nikah siapa lak phok nikah phok lak kora phok ejoy lahir awal sahaja tu mana pikul deho tu naran ohektia ada koso beror bisa nonton hok dia ni kono nonton rupiah protes itu aman deh ini boleh স্বাধীনতা ৭৫ বছৰ সম্পূৰ্ণ কৰিছে। স্বাধীনতা ৭৫তম বৰ্ষটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া স্বাধীনতা অমৃত মহোৎসৱ আৰু তাৰ পৰিৱৰ্তে কালছোৱাত ভাৰতবৰ্ষ অমৃত কাল ৰূপে গণনা কৰিছে। স্বাধীনতা অমৃত কালত অৰ্থাৎ আহি থকা আঢ়ৈটা দশক ভাৰতৰ বাবে ইতিহাস গুৰুত্বপূৰ্ণ। ২৫টা বছৰত এই অমৃত কালৰ অন্তত ভাৰতবৰ্ষৰ স্বাধীনতা ১০০ বছৰ পূৰ্বে গৌৰৱময় কালৰ পৰিণত হ'ব। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ইতিমধ্যে অমৃত কালত অমৃত স্বপ্ন দেশবাসী চেতনালৈ আগবাঢ়িছে। লাচি ধৰ্মৰে তো অমৃত আনিংকা কবি বলমাকে যেহেতু যে কাৰ্বি আংলঙৰা তেদোৱান আমি মেথাৰেকে কাচান জাপিয়া ভাগ এমেথান জমজুমা